গৰি কঁকালত ৰদালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি এটি খোজত উঠিছে ঢৌ মোৰ মনৰে বনত। ইমানখিনি গোৱাৰ পাছত আপুনি সম্পূৰ্ণ গাই ল'ব পাৰে। ইয়াতে ৰাইট চিন আছে। নমস্কাৰ বন্ধু, মোৰ ভিডিঅ' চোৱা সকলোকে মই স্বাগতম জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ত আপোনালোকক যে ষ্টাৰ মেকাৰৰ পৰা আপুনি গানটো নিজে গাই পিনে ডাউনলোডো কৰিব পাৰিব। ইয়াৰ কথাখিনি মই আপোনাক শিকাই দিম, ছেটিংবিলাক শিকাই দিম। আৰু বৰ্তমান আপোনালোকক মই দেখাম ষ্টাৰ মেকাৰত কেনেকৈ আপুনি গান গাব পাৰিব। মই বহুতকে দেখিছোঁ মানুহে গান এটা লগাই পিনে নিজে গুণগুণাই থাকে বা নিজকে গাবলৈ মন যায়। নিজে এতিয়া আমাৰ নিচিনা মানুহে ষ্টুডিঅ' এটা নিজে খুলিব নোৱাৰে। এনেকুৱা চিটুৱেশ্যনত মই চোৱা মতে ষ্টাৰ মেকাৰটো আমাক বহুত সহায় কৰে। আৰু ষ্টাৰ মেকাৰটোৰ পৰা আপুনি গান গাবও পাৰে। গানটো আপুনি অফলাইনত নিজৰ মেমৰি ছেভো কৰিব পাৰিব। আৰু লগতে আপুনি গানটো বহুত ধুনীয়াকৈ ষ্টুডিঅ'ৰ নিচিনাকৈ আপুনি ৰেকৰ্ডো কৰিব পাৰে। আহক মই এইখিনি দেখাই দিছোঁ। ছাইড স্ক্ৰীন বাৰত আপুনি চাওক, আপোনাক মই এইখিনি দেখাই দিছোঁ। ইয়াত তেনেকৈ একাউণ্টটো আহিব, আপুনি চাই যাওক, মই দেখাই আছোঁ। ইয়াতে এগ্ৰি এণ্ড শ্বেয়াৰত আছে। শ্বেয়াৰ আচলতে কৰিব নালাগিছিলে, মই শ্বেয়াৰত টিপি দিছোঁ। তাৰপাছত ই লগিং হৈ যাব, প্ৰচেচিঙত আছে। হৈ গ'ল। হোৱাৰ পাছতে ইয়াতে আপুনি নতুনকৈ এটা ধৰি লওক আপোনাৰ ফটো একপি ইয়াতে দি ল'ব পাৰে। এতিয়া মই নিদিওঁ। আপুনি মেল ইয়া ফিমেল কি হয় আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে ডেট অফ বাৰ্থটো আপুনি দিব লাগিব। ইয়াতে মই এক্সাম্পল কাৰণে 08 জানুৱাৰী জুন কৈ দিছোঁ। আৰু এইটো হৈ গ'ল তোমাৰ ইয়েৰটো 1988 কৰি দিছোঁ আৰু ছেভ কৰি দিলোঁ। চিলেক্ট কৰাৰ পাছতে ইয়াতে আপুনি ইনপুট কোড, এইটো ইনপুট কোড এটা ওলাইছে। ইনপুট কোড আচ্ছা, মই সেইটো নকৰি পিনে মই ব্ৰেক গুচি আহিলোঁ ইয়ালৈ। সেইখিনি মই নকৰিলোঁ। তাৰপাছতে আপুনি যিটো আপোনাৰ পচন্দৰ গান, আছামিছ হওক বা হিন্দী, অসমীয়া, যিটো আপোনাৰ পচন্দৰ গান, ইয়াতে চাৰ্চ বাৰ আছে ওপৰতে। ধৰিব পৰা নাই নেকি, মই অলপ ফ'কাছটো কৰি লওঁ। এতিয়া চাব, ইয়াতে চাৰ্চ বাৰ আছে। চাৰ্চ বাৰত আপুনি চাৰ্চ কৰি লওক। আৰু মই এতিয়া জুবিন দাৰ এটা গান মানে ইয়াতে চাৰ্চ কৰিম। গাগৰি কঁকালে 1 নম্বৰতে আহিছে, আপুনি চাব পাৰে। গাগৰি কঁকালত বুলি আহিছে গানটো। ইয়াতে যেতিয়া আমি চিলেক্ট কৰি ল'লোঁ, চিলেক্ট কৰাৰ পাছতে ইয়াতে এটা চাইন আপ, এইটো যিটো চিং বটনটো আছে, ইয়াতে আপুনি ক্লিক কৰি চাব। ক্লিক কৰি চোৱাৰ পাছত সেই গানটো ইয়াতে নতুনকৈ হেৰি কৰিছোঁ নহয়, এইটো এলাও বিচাৰিছে, পাৰ্মিশ্যন কিবা কিবি বিচাৰিছে, এইটো দি দিব লাগিব। তাৰপৰা গানৰ যিটো লিষ্ট, এইটো ইয়াতে লোডিং হৈ আছে। গান লোডিং হোৱাৰ পাছতে চাওক, ইয়াতে গোটেই গানটো আপোনাৰ যিটো আপোনাৰ গানৰ যিটো লিষ্টটো আপোনাৰ এনেকৈ ধুনীয়াকৈ ইয়াত লিখি পিনে আহি গৈছে। আপুনি ইয়াতে চাই গাব পাৰে। আৰু ইয়াতে অকল মিউজিকটো আহিব আৰু গানটো আপুনি নিজে গাব লাগিব। মই চাউণ্ডটো অকণমান কৰি দিছোঁ। গাগৰি কঁকালত ৰদালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি এটি খোজত উঠিছে ঢৌ মোৰ মনৰে বনত। ইমানখিনি গোৱাৰ পাছত আপুনি সম্পূৰ্ণ গাই ল'ব পাৰে। ইয়াতে ৰাইট চিন আছে, এইটো ডনটোত আমি ক্লিক কৰি এইটো য়েছ কৰি দিছোঁ। ইয়াতে হাৰ্ডত ক্লিক কৰি পিনে নেক্সট কৰি দিছোঁ। তাৰপাছত ইয়াতে যিটো ছেটিং আছে, মই নেক্সট ভিডিঅ'ত আপোনাক শিকাই দিম। এতিয়া বৰ্তমান মানে আপোনাক মই কিছুমান ছেটিং শিকাই দিছোঁ। ওপৰ যিটো লাইন আছে আপোনাৰ যিটো গান গাইছিলে গানৰ চাউণ্ডটো
আৰু তলত যিটো এইটো মিউজিকৰ চাইন, এইটো কমাই দিলে আপোনাৰ মিউজিক চাউণ্ডটো কমি যাব। ইয়াতে বহোৱাৰ উপৰিও এইটো আপোনাৰ মিউজিকৰ চাউণ্ড হয়। ইয়াতে আপুনি মিলাই ল'ব পাৰিব, মিউজিকটো বেছি বা কম এনেকৈ মিলাই ল'ব পাৰিব। আপোনাৰ যিমানটো ভাল লাগে সেইটো সিমানটোত আপুনি কৰি ল'ব। এতিয়া যদি আপোনাৰ গানৰ চাউণ্ডটো যদি বাঢ়ি যায়, যদি আপোনাৰ মাতষাৰ যদি বেছি ডাঙৰকৈ আহিছে তেতিয়াহ'লে এইটো কমাই ল'ব। যদিহে মিউজিকটো আপোনাক বেছি দৰকাৰ হৈছে তেতিয়াহ'লে এইটো আপুনি বঢ়াই ল'ব পাৰিব মিউজিকটো। তাৰপাছত ইয়াৰ উপৰিও আপোনাৰ সৰু সুৰা কেইটামান ছেটিং বৰ্তমান কাৰণে দেখাই দিছোঁ। ইয়াতে আপুনি চাওক, এই তলৰ যিটো লাইন আছে 1 2 3, এই তিনিটা আপোনাৰ ফ্ৰী আছে। ইয়াতে এইটো এটা ফ্ৰী আছে, মানে ধৰি লওক আপোনাৰ যিটো ফ্ৰী ইফেক্ট মানে ধৰি লওক কিছুমানে কিবাকিবি অকণমান চাউণ্ডটো গহীন কৰিব বিচাৰে, কিছুমানে ৰুমৰ ভিতৰত গোৱা নিচিনা কৰিব বিচাৰে, কিছুমানে কিবা চাউণ্ডবিলাক লগাই ল'ব বিচাৰে। ইয়াতে আপুনি টেষ্ট কৰি দিব পাৰে। ইয়াত দি দিলোঁ কিবা, আপুনি হেডফোনত শুনিলে বেছি ভালকৈ শুনিব পাৰিব। এতিয়া চাওক, ইয়াতে লগাই দিলোঁ কিবা ষ্টুডিঅ'ত গাই থকা নিচিনা শুনি পায়। আকৌ ইয়াতে দি দিছোঁ কিবা আপুনি ষ্টেজ প্ৰগ্ৰেম কৰি আছে এনেকুৱা টাইপৰ শুনিব পাৰে। এইকেইটা ছেটিং ইয়াতে হৈ গৈছে। তাৰপিছত এইকেইটা যিকেইটা PRO লিখা আছে প্ৰ', সেইটোত আপুনি ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। ইয়াতে আপোনাৰ 200 কেইটকা কাটিব, সেইখিনি ল'ব নালাগে। ইয়াতে ফ্ৰী ছেটিঙতে আপোনাৰ বহুত কাম হৈ যাব। তাৰপাছতে আমি ইয়াৰ পৰা ব্ৰেক গুচি গৈছোঁ। ব্ৰেক যোৱাৰ আগতে আপোনাৰ এইটো যিটো ছেভ আছে, ছেভ কৰি থ'ব পাৰে, সেই গানটো আপোনাৰ ইয়াতে ওলাব। আৰু যদিহে আপুনি গানটো গাই পিনে যদি ভাল লাগে, গানটো ভাল হ'ল, আপুনি ছেটিং অ'কে হৈ গ'ল, অ'কে হৈ যোৱাৰ পাছতে আপুনি এই গানটো ইয়াতে ষ্টাৰ মেকাৰতে আপুনি ছেভ কৰি ৰাখিব পাৰিব। ইয়াতে মই নেক্সট ক্লিক কৰি পিনে ইয়াতে যিটো প'ষ্ট লিখা আছে, প'ষ্টটো যদি আমি কৰি দিওঁ তেতিয়াহ'লে মোৰ এই গানটো ইয়াতে ছেভ হৈ যাব। ইয়াতে প'ষ্ট হৈ যাব, প'ষ্ট হৈ যোৱাৰ পাছত মানে ছেভ হৈ যাব। ইয়াতে অলপ পাছত ঘূৰিবলৈ ধৰিব এনেকৈ 1 2 3 4কৈ 100 হ'ব। 100 হোৱাৰ পাছতে ইয়াত প'ষ্ট হৈ যাব। প'ষ্ট হৈ যোৱাৰ পাছত আপুনি নিজক ছেকেণ্ড টাইমত আপুনি যেতিয়া নিজৰ গানটো শুনিব বিচাৰে 100 হৈ যোৱাৰ পাছত, তেতিয়া আপোনাৰ প্ৰফাইলৰ পৰা গানটো উলিয়াই পিনে আপুনি শুনিব পাৰিব। তাৰপাছত যদি আপোনাৰ যেতিয়া প'ষ্ট হৈ যাব, তেতিয়া ইয়াতে এই তলত এই অপশ্যনটো দেখিছেনে, মি অপশ্যনটো, চবতে চুকত এইটো মিটোৱে থাকে। ৰখিব, মই অকণমান ফ'কাছ কৰি দিছোঁ, অলপ ফ'কাছটো কমি গৈছে, মই অলপ কৰি দিছোঁ। ইয়াতে চাওক মি বুলি অপশ্যনটো আছে, এই চুকত এইটো ক্লিক কৰাৰ পাছত অকণমান আপ কৰিব, স্ক্ৰল আপ কৰিব। কৰাৰ পাছতে ইয়াত লিখা আছে কভাৰ বুলি, এই কভাৰ অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যিমানখিনি ইয়াতে গান গাব ইয়াতে শ্ব' হ'ব। মোৰ নেটটো অলপ শ্ল' আছে কাৰণে ওলোৱা নাই অথনি গানটো। ইয়াতে আপোনাৰ গোটেই গানটো এই কভাৰত ওলাই যাব। কভাৰত ওলোৱাৰ পাছত আপুনি যোনটো গান লাগে ইয়াতে ক্লিক কৰি পিনে আপুনি শুনিব পাৰে নিজৰ গানটো। তাৰপাছত আৰু এটা ছেটিং মই আপোনাক কৈ দিছোঁ, যদিহে এই ষ্টাৰ মেকাৰত আপুনি গোৱা গানটো আপুনি যদি নিজৰ প্ৰফাইলত, নিজৰ মেমৰিত যদি আপুনি ডাউনলোড কৰি ল'ব বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগিব, আপুনি এই ভিডিঅ'টো লাইক কৰি পিনে ভিডিঅ'টোত আপুনি এটা ছাবস্ক্ৰাইব কৰি দিব, কিয়নো ইয়াত ছেকেণ্ডত মই আপোনাক ষ্টাৰ মেকাৰৰ পৰা গানটো ডাউনলোড কৰি পিনে আপোনাৰ নিজৰ মোবাইলৰ নিজৰ মেমৰিত আপুনি ছেভ কৰি ল'ব পাৰিব। তেতিয়া আপুনি অফলাইনত যেতিয়া হ'লেও শুনিব পাৰিব। কিন্তু ষ্টাৰ মেকাৰৰ ভিতৰত যদি আপুনি প্ৰফাইলত শুনিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ইণ্টাৰনেট দৰকাৰ হ'ব অনলাইনত, আৰু আপোনাক মই অফলাইনত ডাউনলোড কৰি পিনে আপোনাৰ নিজৰ মেমৰিত ছেভ কৰিবৰ কাৰণে মই শিকাই দিম ইয়াৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই।